নমস্কাৰ, মোৰ চেনেললৈ মই আপোনালোকক আদৰণি জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ বেজৰ চুবুৰী ঐতিহ্যমণ্ডিত মাঘ বিহু থলীত। আৰু তেওঁলোকে অতি সুন্দৰভাৱে এয়া দেখিবলৈ পাইছে, অতি সুন্দৰভাৱে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে বহুত কষ্টৰ ফলত। আৰু তেওঁলোকৰ আজি যি আমাৰ অসমীয়া সংস্কৃতি তেওঁলোকে কেনেদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে আৰু গোটেই চুবুৰীখন মিলি কেনেদৰে এয়া মই চাৰিওফালে দেখাইছোঁ, গোটেই চুবুৰীখন মিলি কেনেদৰে তেওঁলোকে আজি আমাৰ মাঘ বিহুটো উদযাপন কৰিব। আৰু তেখেতসকলৰ পৰাই মই জানিবলৈ বিচাৰিছোঁ যে আজি কিমান সংখ্যক হ'ল আৰু কেনেদৰে তেওঁলোকে উদযাপন কৰিব, এয়া আপোনালোকৰ আগত তেখেতসকলে ক'ব এই বিহুটিৰ বিষয়ে। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ বেজৰ চুবুৰী বিহু কমিটিৰ তৰফৰ পৰা ভোগালীৰ প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই বেজৰ চুবুৰীবাসী ৰাইজে আজি অনানুষ্ঠানিকভাৱে শতবৰ্ষৰো অধিক কাল একেলগে এই আমাৰ সমূহ ৰাইজ একত্ৰিত হৈ ইয়াত এই ভোগালী উৎসৱ পালন কৰি আহিছে। আৰু আনুষ্ঠানিকভাৱে আমাৰ আজি প্ৰায় 54 বছৰ কাল আমি ইয়াতে সমূহ ৰাইজ একত্ৰিত হৈ এই ভোগালী বিহুৰ উৎসৱ পালন কৰি আহিছোঁ। আৰু সকলোৱে মিলা প্ৰীতিৰে এই বিহু ঘৰতেই আমি প্ৰতি বছৰেই আমি ভোগালীৰ ভোজৰ আয়োজন কৰোঁ। এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ, এইটো নিৰ্মাণ কৰোঁতে আপোনালোকৰ কিমানমান সময় লাগিছে, মানে অনুমানিক কিমান দিনমান লাগিছে? এক মাহ, তাৰমানে আমাৰ পুহৰ প্ৰথম দিনাই আমি ইয়াত পতাকা উত্তোলন কৰিছোঁ। আৰু সেই তেতিয়াৰ পৰা ল'ৰাহঁতে লাগি এই বিহুঘৰটো সাজি উলিয়াইছে। আচ্ছা, সকলোৱে ইয়াতে এনেকৈ মানে সাজি উলিয়াইছে, সকলোৱে মিলি পেলাই। আৰু ইয়াতে সকলোৱে আনন্দৰে এসাঁজ খাব আজি সকলো একত্ৰিত হৈ। আৰু আমাৰ চুবুৰীৰ লগতে আমাৰ আলহী অতিথিও আছে, সেই সকলো আহি আমাৰ লগত একেলগে এই প্ৰীতিভোজ